হেল্ল' কামটো হ'বলৈ আৰু কিমান দিন লাগিব? হৈ যাব ছাৰ, আপুনি চিন্তা কৰিব নালাগে। ঠিক আছে, কামটো সোনকাল কৰিলে হা, পইচাৰ কথা চিন্তা কৰিব নালাগে। ঠিক আছে। ঐ কপিল, বিকিলৈ মোৰ বেয়াই লাগে অ'। কিয় কি হ'ল বে? চা, তোৰ ককাইৰে এটা ভাল চাকৰি কৰে আৰু তহঁতৰ সা সম্পত্তিবোৰ ককাইৰৰ নামত আছে। আছেতো, তাত কি হ'ল? চা, তোৰ মই ভাল বন্ধু বুলি কৈছো। তোক যদি ককাইৰে তহঁতৰ ঘৰৰ পৰা উলিয়াই দিয়ে তেতিয়া তই কি কৰিবি? অন্ততঃ তই মাটিখিনিতো তোৰ নামত কৰি ল। ঐ, ই ঠিক কথাই কৈছে। মোৰ এজন চিনাকি উকিল আছে, তেখেতে কামখিনি কৰি দিব পাৰিব যদিহে তই ভাব। ঐ, কোনে কেতিয়া কি কাম কৰিব পাৰে তই গমেই নাপাবি। সময় থাকোঁতে কামখিনি কৰি ল। ঠিক আছে দে, মই কথাখিনি এবাৰ ভাবি চাওঁ। ক'ত যাওঁ ভাইটি? দাদা, মই অলপ বাহিৰৰ পৰা আহি আছো, তুমি ঘৰে থাকিবাচোন। তোমাৰ লগত অলপ ডিছকাছ কৰিব লগা আছে। ঠিক আছে, যা সোনকালে আহিবি। দাদা, বহ। এখেত? দাদা, এখেত অভিজিত ৰাজখোৱা হয়, এখেত এজন লয়াৰ হয়। যাচোন, তই চাহৰ বাবে অলপ চাহৰ ব্যৱস্থা কৰ। ঠিক আছে। নালাগে, চাহৰ ব্যৱস্থা কৰিব নালাগে। মই আচলতে এটা বিশেষ কামত আহিছিলোঁ। কওকচোন, কিবা কামৰ বাবে আহিলে? মানে আপোনালোকৰ এই প্ৰপাৰ্টিখিনি গোটেই আপোনাৰ নামত আছে। তো মোক বিকি গোটেইখিনি কথা ক'লে আপুনি এই প্ৰপাৰ্টিখিনি বিকিৰ নামত লিখি দিয়ক। মই গোটেইখিনি কাগজ ইয়াত ৰেডি কৰি আনিছোঁ, আপুনি ইয়াত জাষ্ট চাইন কৰি দিলে হৈ গ'ল। ভাইটি, তই এইখিনি কথাটো মোক তই ডাইৰেক্টলিতো ক'ব পাৰ। ইয়াত আৰু উকিল অনাৰ কি প্ৰয়োজন হা? এইখন ল। থেংক ইউ দাদা। ঠিক আছে, আজিলৈ মই আহিছোঁ। ভাইটিটো আগতে এইবিলাক কথা কোনোদিন কোৱা নাই। আজি যে হঠাৎ এইবিলাক কথা ক'লে, ইয়াত নিশ্চয় কিবা এটা ষড়যন্ত্ৰ আছে। ঐ, কামটো হৈ গ'ল, পেপাৰখন চাওঁ। ছাৰ, আপোনাৰ কামটো হৈ গ'ল, এয়া লওক। য়েছ। আৰে, তহঁতে মোৰ কি কৰিছ? মই একো বুজা নাই। এইবিলাক বুজাৰ তো দৰকাৰ নাই, যা তই ঘৰলৈ যা। নাই, মোক পেপাৰখন দে। ভালে ভালে ইয়াৰ পৰা যা, নহ'লে একেবাৰে খতম কৰি পেলাম। তহঁতে মোৰ লগত কিয় তেনেকুৱা কৰিছ? পেপাৰখন মোক দে। চাল্লা, ই অলপ বেছি বকি আছে। ঐ, ইয়াক একেবাৰে ফিনিছ কৰি দে, কোৰ্টত মই চাই ল'ম। তহঁতে এই ষড়যন্ত্ৰ সাজিছিল ন আমাৰ এই সংসাৰখন ধ্বংস কৰিবলৈ। ঐ, ইয়াকো একেবাৰে খতম কৰি দে। আৰু নেক্সট টাইম যদি তহঁতক ইয়াত দেখো ন, তহঁতক একে খতম কৰি পেলাম। আৰু আপোনালোকক আমি বহুত সন্মান কৰোঁ, কিন্তু আপুনি অকণমান টকাৰ লোভত আনৰ সংসাৰ ধ্বংস কৰিব লৈছে। নচলিব, ইয়াত নচলিব। যাওক ইয়াৰ পৰা। ভাইটি, কি হৈছে ভাইটি? উঠ ভাইটি, উঠ। তই কিয় তেনেকুৱা কৰিলো?
মোক এইবিলাক মাটি সম্পত্তি মোক একো নালাগে অ'। মাত্ৰ আমাৰ এই সম্পৰ্কটো সদায় বান্ধি ৰাখিবি দেই ভাইটি। দাদা মই বহুত ডাঙৰ ভুল হ'ল দাদা। একো নাই অ', মোক ক্ষমা কৰি দিয়ে দাদা। একো নাই, উঠ উঠ ভাইটি উঠ।